বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মানিমুনি আৰু ভেদাইলতাৰ আঞ্জা আলুৰে সৈতে। এয়া কেৰাহী গৰম হৈছে, এতিয়া তেল দিছোঁ। এতিয়া তেলখিনি অলপ উতলিবলৈ দিম। ইয়াত তেল উতলিছে, এতিয়া ইয়াত পাঁচফোৰণ দিছোঁ। এতিয়া তেলখিনি অলপ ৰঙচুৱা হ'বলৈ দিছোঁ। এতিয়া হালধি দি দিছোঁ, চাহ চামুচেৰে এচামুচ। এতিয়া পিঁয়াজ দিলোঁ। এয়া অকণমান আদা নহৰু পেষ্ট, আদা দিছোঁ, আদা দিয়া নাই। যেতিয়া উতল আহিব তেতিয়া আদাখিনি পেলাই দিম আঞ্জাত। এতিয়া শুকান জলকীয়া এটা দুফাল কৰি থৈছিলোঁ, সেয়া দিম। কেঁচা জলকীয়া আছে কিন্তু এতিয়া নিদিওঁ। কেঁচা জলকীয়া যেতিয়া উতল আহিব আঞ্জা তেতিয়া দিম। সদায় দালি খাই খাই আমনি লাগিলে কেতিয়াবা এনেকৈ বনাই চাবচোন। মাছ নাই তথাপিতো ভাল লাগিব। এতিয়া কৰোনা ভাইৰাছৰ কাৰণে গোটেই দেশ তোলপাৰ লাগি আছে, চব বন্ধ, মাছ বজাৰত পাবলৈ নাই। সেইকাৰণে মই এনেই মাছ নোহোৱাকৈ বনাওঁ। এয়া অকণমান ৰঙচুৱা হ'বলৈ দিব পিঁয়াজখিনি। আমি এনেকৈ অকণমান ভাজি থাকিম। যেতিয়া অকণমান ৰঙা পৰি আহিব কাষৰ পৰা পিঁয়াজখিনি, তেতিয়া অকণমান জিৰা গুড়ি ছটিয়াই দিওঁ। বেছি নহয়, অকণমান দিব লাগে। নিদিলে ভাল, তথাপি অকণমান সোৱাদ আহিবলৈ। এয়া ৰঙচুৱা হৈ গ'ল, ইয়াতকৈ বেছি নাভাজিব। দেখিছেনে তেলবিলাক উতলি আছে। এতিয়া আলুখিনি পেলাই দিব। মই অকল আলুৰে বনাম, আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া অকণমান ৰঙালাও দিব পাৰে। কিছুমানে ৰঙালাও দিলে ভাল পায়, মই কিন্তু ভাল নাপাওঁ, সেইকাৰণে মই অকল আলুৱে দিছোঁ, ৰঙালাও দিয়া নাই। আপোনালোকে যদি ইচ্ছা কৰে ৰঙালাও দি চাবচোন, এতিয়া এটা বেলেগ টেষ্ট পাব। এতিয়া নিমখ দিব আন্দাজমতে, পাৰিলে অলপ কমকৈ দিব, এনেও নিমখ কমকৈ খাব লাগে। যদি ইচ্ছা কৰে তেতিয়া সাধাৰণ চেনি দিব পাৰে, কিছুমানে দিয়ে তেনেকৈ। মই কিন্তু নিবিচাৰোঁ মিঠা বেছি।
এতিয়া এনেকৈ ভাজি থাকিব। গেছটো চিমত দিয়াই আছে। গেছটো চিমত দিয়াই আছে। ঢাকনিখন অকণমান সময়ৰ কাৰণে বন্ধ কৰি দিব। এতিয়া ঢাকনিখন গুচাই দিলোঁ। ঢাকনিখন গুচাই দিলোঁ এইকাৰণে অকণমান সিজাৰ নিচিনা হৈছে। এয়া মানিমুনি ৰস, মানিমুনি আৰু ভেদাইলতাৰ ৰস, এইখিনি ঘন হৈছে। ইয়াত পানী মিক্স কৰা নাই, দেখিছেনে? সেউজীয়া নিজেই গৈ পথাৰৰ পৰা তুলি আনিছোঁ। বাৰীৰ পিছফালে আছে পথাৰ। কেঁচা ৰস খালে পেটৰ কাৰণে ভাল। মই কেঁচাইও খালোঁ 2 চামুচমান, লগতে মই ছোৱালীজনীকো খুৱাই দিলোঁ। এতিয়া এটা মলমলীয়া গোন্ধ ওলাইছে। এতিয়া সিজি গৈছে। এয়া দেখিছেনে? মানে ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি ইয়াত ৰসখিনি পিলাই দিব পাৰোঁ। এয়া ৰসখিনি পেলাই দিলোঁ। এতিয়া আমি ইয়াক উতলাই আহিব লাগিব। যেতিয়া উতলি উঠে তেতিয়ালৈকে আলুখিনি অকণমান বেছিকৈ সিজিব। আৰু মই আলু দুটা, সৰু সৰু আলু দুটা বইল কৰি থৈছিলোঁ, সেইখিনি ইয়াত গুড়ি কৰি পেলাই দিম, যাতে সোৱাদটো অকণমান বেলেগ হয়। মানে কেঁচা আলু ভাজি আৰু বইল আলু মিক্স। এয়া বইল আলু দেখিছেনে? এইখিনি আমি গুড়া কৰিম। এইখিনি এতিয়া মই কাপ এটাৰে পিটিকি দিম। গিলাচ এটাৰে পিটিকিব পাৰে। হাতেৰে পিটিকিব নালাগে। আচলতে কোনো খোৱা বস্তুৱে হাতেৰে পিটিকিব নালাগে, মানে হাতৰ মূৰবিলাক লাগি ধৰে। হাজাৰ চাবোনেৰে হাত ধুলেও হাতৰ মূৰবিলাক খোৱা বস্তুত ৰৈ যায়। এতিয়া বইল আলুখিনি ইয়াত পেলাই দিম। আচলতে কিছুমানে ভাজিও দিয়ে, মই ভাজি নিদিওঁ। মানে সোৱাদৰ এটা নতুনত্ব আহিব। ভাজি দিলে এটা বেলেগ সোৱাদ আৰু এনেকৈ দিলে এটা বেলেগ সোৱাদ। যিহেতু বইল আলু, ভাজি নিদিলেও কোনো আপত্তি নাই। এতিয়া গেছৰ জুইটো অকণমান বঢ়াই দিছোঁ। এতিয়া অকণমান থুপথুপীয়া হৈছে। তাত অকণমান গৰম পানী দিম। গৰম পানী হ'বলৈ দিছোঁ। এতিয়া আমি গৰম পানীখিনি উতলা হ'লে ভাল, কিন্তু নুতলিল, অলপ কম গৰম হ'ল। পানীৰ ইয়াত আঞ্জাখিনিৰ বৰণ সেউজীয়া হৈ উঠিল। কেঁচা ভেদাইলতা আৰু মানিমুনি, মোৰ কিন্তু শুকান গুড়িও আছে। কেতিয়াবা মন গ'লে
এনেকৈ শুকান গুড়ি দিও বনাই খাব পাৰে আৰু ইচ্ছা কৰিলে ইয়াত অকণমান শুকান কৰি পেলাই দিব পাৰে, তেতিয়া আঞ্জাখিনি আৰু ঘন হ'ব। মই কিন্তু এনেকৈ খাই ভাল পাওঁ জোলেৰে। এতিয়া আমি আঞ্জাখিনি ডাঠ হ'বলৈ দিম, ঢাকনিখন বন্ধ কৰি থৈ দিম অলপ সময়ৰ কাৰণে। এতিয়া অকণমান উতলিছে, আলুখিনি অকণমান সিজিব লৈছে। এতিয়া আলুখিনি উঠাম, আধা আলু উঠাম, গুড়ি কৰি দিম। এতিয়া আলু পিটিকা কৰি দিলোঁ। এতিয়া আদা নহৰু অকণমান ভাজোতে দিছিলোঁ, এতিয়া উতলত দিম। তেতিয়া সোৱাদটো অকণমান বেলেগ হয়, মই ভাবোঁ বেছি হয়। মই যিহেতু আগতে অকণমান নিমখ দিছিলোঁ, নিমখ কম হৈ আছে, এতিয়া অকণমান দিম আৰু। এয়া ধুনীয়াকৈ উতলাইছে, যিহেতুকে আগতে শুকান জলকীয়া দিছিলোঁ, এতিয়া এটা কেঁচা জলকীয়া দিম। জ্বলা নহ'লে খাবলৈ অকণমান সেৰেঙা লাগে। কিছুমানে অৱশ্যে জলকীয়া বেছি নাখায়, যিখিনি খায় সেইখিনি দি দিব। আপোনালোকে যদি অকণমান বেলেগ সোৱাদ বিচাৰে, তেতিয়া গৰম মছলা আৰু কিবা কিবি এনেকৈ মছলা দিব পাৰে, কিন্তু মই ভাবোঁ এনেকৈয়ে ভাল। পেটৰ কাৰণে যিহেতুকে মানিমুনি ভেদাইলতা খুবেই ভাল, মই ভাবোঁ গৰম মছলা দি আৰু আঞ্জাখিনি বেয়া কৰাৰ কোনো দৰকাৰ নাই। এতিয়া আঞ্জাখিনি ধুনীয়া হৈ আহিছে, ঘন হৈ আহিছে। এয়া চাওক, এতিয়া নমাই থওঁ। পাৰিলে ইয়াৰ ওপৰত অকণমান ধনিয়া পাত কাটি যেতিয়া হোৱাৰ টাইম হয় তেতিয়া দিব পাৰে, কিন্তু মোৰ যিহেতুকে ধনিয়া নাই আজি, এনেকৈয়ে খাব লাগিব। এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।